ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সেই গুৰুত্বপূৰ্ণ খবৰটো কি হ'ব সেই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনোৱা হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা 4টাকৈ বৃহৎ ঘোষণা কৰিছে। আৰু সেই 4টা বৃহৎ ঘোষণা কি এইটো ভিডিঅ'ত জনোৱা হৈছে। গতিকে ভিডিঅ'টো ভালদৰে শুনিবলৈ যত্ন কৰিব। 12 ছেপ্টেম্বৰৰ ভিতৰত PM কিষাণৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। নতুনকৈ PMৰ ঘৰ লাভ কৰিব 1 লাখ হিতাধিকাৰীয়ে। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ঘৰ নিৰ্মাণৰ কাম কাজ। বিধৱা মহিলাসকলক চৰকাৰে দিব 25,000 টকাকৈ এককালীন সাহায্য। 12,135গৰাকী বিধৱা মহিলাই লাভ কৰিব এই সাহায্য। 2020 চনৰ পাছত বিধৱা হোৱা মহিলাক প্ৰদান কৰা হ'ব এই ধনৰাশি। 18 বছৰৰ পৰা 45 বছৰ বয়সৰ বিধৱা মহিলাই পাব 25,000 টকাকৈ। 17 ছেপ্টেম্বৰত আৰম্ভ হ'ব 1,000 অমৃত সৰোবৰ কাম। এইটো আছিল আপোনালোকক দিবলগীয়া এটা সৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।